নমস্কাৰ, মই প্ৰণতি শইকীয়াই প্ৰণতি ডায়েৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা সৰু উপায় লৈ আহিছোঁ, যিটো উপায় কৰি আপুনি ভক্তিও কৰা হ'ব, ঘৰখনো শুদ্ধ কৰা হ'ব। আপুনি যদি শিৱ ভক্ত হয় তেন্তে আৰু বেছি ফলিয়াব। কি কৰিব লাগে? 11টা পদুম ফুলৰ গুটি ল'ব লাগে। গুটিকেইটা ভগা হ'ব নালাগে, সম্পূৰ্ণ পুৰঠ আৰু ধুনীয়া হ'ব লাগে। এটা লোটাত পানী লৈ গুটিকেইটা তাত দি গোটেই ঘৰটোতে পানী ছটিয়াব লাগে। এনেকৈ একেৰাহে 11 দিন কৰিব লাগে। শিৱৰো আশীৰ্বাদ পালে আৰু ঘৰখনো শুদ্ধ হ'ল। এনেকুৱা সৰু সৰু উপায়বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।